লকডাউনৰ কথানো কি ক'ম অলপ সময়ৰ বাবে দোকান পোহাৰ বজাৰ বেংক সকলো খোলা ৰাখি তাৰ পিছত 15-16 ঘণ্টা সকলো বন্ধ স্কুল কলেজৰতো কথাই নকওঁ সি এতিয়া আমাৰ পাহৰণি গৰ্ভত কেৱল কাম হ'ল দিনটো ঘৰৰ ভিতৰতে পিটপিটাই ফুৰা নহ'লে বিছনাখনতে মোবাইলটোকে ঘেটালি থকা মোবাইলটোকেনো আৰু কিমান টিপি থাকিব একদম সকলোৰে বৰিং জীৱন বাহিৰত গ'লে চলিব টিকাকৰণ নাই পুলিচৰ মাৰ খাব নাই ঘৰৰ ভিতৰতে সোমাই থকাই ভাল এই বৰিং জীৱনত ভুগি থকা তিনিজন ডেকাৰ এটি হাস্যকৰ কাহিনীৰে আমাৰ এই ছুটি ছবিখন নিৰ্মিত হেল্ল' অঁ কোৱা কি তুমি আজিও নিদিয়া কিন্তু ঠিক আছে হ'ব দিয়া মই আজিও বাহিৰতে কটাম ধুৰ জীৱনটো একদম পেলনীয়া বস্তুৰ নিচিনা হৈ গৈছেগৈ অ' কিয় কি হ'ল নকবি আৰু দে কিমাননো এনেকৈ থাকিবি আৰু আমনি লাগি গৈছেগৈ আৰু হয় দে এই লকডাউনডাল দিয়াৰ পৰা একদম থাকিব মন নোযোৱা হৈছে আৰু দেই হয় হয় ঐ কিবা প্লেনিং এটা কৰ নেকি ক'ত যাবি ক কিবা এটা মানে এক্সট্ৰা লাগে নিয় যোৱাবাৰ লকডাউনৰ কথা মনত আছেনে নাই অ' যোৱাবাৰ লকডাউন এই তোৰ মনত আছেনে নাই ৰাস্তাত যে পুলিচে আঁঠু কঢ়াই গাখীৰে গা ধুৱাইছিল ধেই কিয় নাথাকিব ধেত পিছে গাখীৰ মানে হিনছে মিলি গাখীৰ মানে আৰু তোৰ এইটো ক'বলৈ লাজো লাগে দেচোন মোৰ লোকেলটো অঁ আৰু যে ইয়াক যে এই বহাই লৈ যে দিছিলে যে পিঠিত তাৰ চিন এতিয়াও আছে হ'বলা নকবি আৰু কচোন লকডাউনৰ এই বৰিং সময়খিনি কেনেকৈ পাৰ কৰিব পাৰি তাৰ কথাকে ভাবচোন বে বহুত বৰিং লাগিছে জাননে তাৰ উপায় এটা আছে আবে ক না বে জলদি কৈ আছোঁ শুন মোৰ হাতত এজন মানুহ আছে নামটো হ'ল গঞ্জু ভাই তেওঁৱে আমাৰ এই সমস্যাটোৰ সমাধান উলিয়াই দিব গঞ্জু ভাই অঁ গঞ্জু ভাই কোন শুন Come in. स्वागतम मुरे दुनिया ले মেন মাল তো আনিছাই নহয় হয় গঞ্জু ভাই এই আপোনাৰ মাল এইটোৱেই মেইন বস্তু আচ্ছা মানুহ তেনেহ'লে উল্টা পৃথিৱীলৈ যাবলৈ ৰেডি হয় তেনেহ'লে মোৰ সেই বিখ্যাত কম্পিউটাৰটো তোমালোকে চাই লোৱা হয় এইটোৱে সেই কম্পিউটাৰ যিটো দ্বাৰা তোমালোকক মই এনেকুৱা এখন পৃথিৱীলৈ লৈ যাম তোত কেৱল মজাই মজা এনজয় কেনেকুৱা ধৰণৰ মজা মানে গঞ্জু ভাই এইটো পাই গঞ্জু ভাই এইটো আছেনে নাই আৰে আই এম গ্ৰেট সাইন্টিষ্ট গঞ্জু ভাই থাকিলে একো প্ৰব্লেম নাই তোমালোকৰ গঞ্জু ভাই জিন্দাবাদ ভাই ইজ গ্ৰেট গঞ্জু ভাইৰ মানুহটো যিমান ডাঙৰ গঞ্জু ভাইৰ মেইন মালটো তাতকৈ বেছি ডাঙৰ কিন্তু দেই হেই মই আপোনাৰ মগজুৰ কথাই কৈছোঁ কিন্তু গঞ্জু ভাই আমিতো তাৰপৰা আহিব লাগিব আমি কি কৰিলে তাৰপৰা আহিব পাৰিম গুড কুৱেশ্যন তাৰো ব্যৱস্থা কৰি থৈছো মই
তোমালোকে এই ৰিমটটো দেখিছা নহয় এইটো টিপিম নে এই মাদাৰ সুইচটো টিপি দিলে তোমালোকে আকৌ নিজৰ স্থান পাই যাবা Are you ready, young boys? Yes! তেনেহলে বলা কম্পিউটাৰটোৰ পোনে পোনে এটা এটা কৰি খাৰি হোৱা মই যাম ৰ মই জানো এই ৰ না কিয় ইমান উৎপাত কৰি আছ মোৰ জোৰত হাগা লাগিছে যাবলৈ দে এই ৰবা তোমালোকক একেলগে মই খেদুনিয়াত পঠিয়াম একেলগে যাম মানে তাত গৈ কিন্তু তই ছোৱালী নোজোকাবি দেই তই আকৌ থাকিবই আৰু না যাব লাগে এই সোনকাল কওকহে গানটো ভাই আবে ইমান দিন হ'ল এটাও মক্কেল দেখা নাই বে তাকে বে আবে ক'ৰ পাই গ'লো বে হয় বে আবে ৰাতিলে এডাল পাম নে নাই কিয় গুঞ্জু ভাই কোৱা নাছিলে ইয়াত চব চব পাম। পাম ঐ চানা মক্কেল পাই গ'লো বে আৰে ইহঁতক দেখাততো ইয়াৰ নিচিনা লগা নাই তাকেইতো তেতিয়াহ'লে নতুন পিছৰ মজা লোৱাহে কথা আৰু দেই তেন্তে বৌ আমি আমাৰ মিছন আৰম্ভ কৰোঁ ঐ মক্কেল এফালে আহ প্ৰেমে এই মক্কেল বুলি তোকে মাতিছে চাগে এই ইয়াকহে মাতিছে নেকি মই মক্কেল নহয় দেই কি ফিচিঙা ফিচিঙি কৰি আছ গোটেইকেইটা নাবে প্ৰেমে কি ভাবিছ কিন্তু একো নহয় যাওঁ বৌ বৌ একে একে দুই মাইনা তোমালোক জুই এইবোৰ কি কৰিব আহিছা তোমালোকৰ ঘৰত দাদা ভাইটি নাই নেকি এ বাবুহঁতৰ লাজ চোৱা তেনেহ'লে আজি বাবুহঁতৰ লাজটোকে গুচাই দিওঁ নে কি ক বৌ বৌ কিহৰ অসভ্যালি এইবোৰ অভদ্ৰামী কিহৰ অভদ্ৰামী এতিয়ালৈকেতো একো অভদ্ৰামী কৰাই নাই এতিয়া কৰিমহে হেম 1 2 ঐ ভাল পাচলি আজি চাই ল'ম তহঁতক নাই কি কৈছে এইবোৰ মই এতিয়া বিয়াৰ বাবে সাজু নহয় কি কিয় নোৱাৰিলি তোৰ বয়সত মই দুটা ল'ৰা ছোৱালীৰ বাপেক আছিলোঁ না তোমালোকৰ কথা বেলেগ আছিলে মোৰ সপোন আছে মই আৰু পঢ়িম কি মানে মোৰ ইচ্ছা আৰু ভাল বেয়া কোনো মূল্য নাই থক তোৰ সপোন তোক বিয়া দিমেই এয়া মোৰ শেষ কথা এয়া কি আকৌ বিধৱা মতা ভিতৰতো মতা কিন্তু বাহিৰটো নহয় কিন্তু